বিগত বছৰবোৰৰ দৰে এই বছৰো আমি সকলাকতা জ্ঞানোদয় সংঘই খুব ধুনীয়াকৈ বিহুটো আদৰণি জনালোঁ। যোৱাকালি গৰু বিহু আছিল, নদীৰ ঘাটৰ গৰুবোৰ নোহোৱা হৈছে আৰু আজি আমি সেই বিহু যদিও গছৰ তলৰ পৰা আহি পেলাই মঞ্চ পালেই, তথাপিতো আমি এইবাৰ এই গছৰ তলতে আমি বিহু আদৰিছোঁ। এই গছতে আমি গামোচা বান্ধিছোঁ আৰু সকলোৱে একত্ৰিত হৈ ভাই বন্ধু ডেকা গাভৰু বুঢ়া মেথা সকলোৱে একত্ৰিত হৈ গাঁওখনলৈ যাতে এটা সুন্দৰ পৰিৱেশ ঘূৰি আহে তাৰ কামনা কৰিছোঁ। পুনৰবাৰ সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা।